সুন্দৰ দীঘল ঘন আৰু চাইনি চুলি সকলোৱে ভাল পায়। আমি সকলোৱে বিচাৰোঁ আমাৰ চুলি সৰা বন্ধ হওক, লগতে চুলিখিনি মোটা ঘন আৰু এইদৰে জিলিকি থকা হওক। গতিকে আজি মই যিটো উপায় দেখাম, এই উপায়টো আপোনালোকে দুদিনমান কৰাৰ পিছতেই দেখিব আপোনালোকৰ চুলি সৰা বন্ধ হ'ব, চুলিখিনি দীঘল হ'ব, ঘন হ'ব আৰু ক'লা মোটা হ'ব। চুলিৰ গ্ৰ'থটো ভাল হ'ব। একেবাৰে সহজতে সকলোৰে ঘৰতে থকা দুইবিধমান বস্তুৰ সহায়েৰে আপোনালোকে নিজে তৈয়াৰ কৰি ল'ব পাৰিব আৰু ৰিজাল্টটো আপোনালোকে দেখি নিজে বহুত আচৰিত হ'ব, বহুত ভাল ৰিজাল্ট পাব ইয়াৰ পৰা। যিসকলৰ চুলি সৰা সমস্যা আছে সেইসকলৰ চুলি সৰা সমস্যা ঠিক হ'ব, চুলি সৰা বন্ধ হ'ব আৰু আজিকালি সাধাৰণতে চুলি সৰা সমস্যা সকলোৰে লগতে দেখা পোৱা যায়। কিছুমানৰ ইমান বেছিকৈ চুলি সৰে যে চুলিখিনি একেবাৰে পাতল হৈ যায় আৰু চুলিৰ তালু ওলোৱা দেখিবলৈ পোৱা যায়। সেই চুলি সৰা সমস্যাসমূহ ঠিক হ'ব আৰু নতুনকৈ চুলি গজিবলৈ ল'ব। চুলিত যদি উফিৰ সমস্যা আছে সেই উফিৰ সমস্যাখিনি ঠিক হ'ব আৰু যদি চুলিখিনি একেবাৰে শুকান ভাৱ হৈ থাকে, চুলিখিনি এবাৰ আঁচুৰিলে বহুত কৰি সৰি যায়, সেই সমস্যাসমূহ ঠিক হ'ব, চুলিখিনি চাইনি কৰিব। লগতে মূৰত যদি ওকণি থাকে তেনেহ'লে সেই ওকণিৰ সমস্যাসমূহ ঠিক কৰিব, ওকণিবোৰ যোৱাত সহায় কৰিব। আৰু যদি কম বয়সতকৈ আগতে চুলিবোৰ পকিবলৈ লৈছে তেনেহ'লে এই সকলোবোৰ সমস্যা ঠিক কৰি চুলিখিনি কোমল চিকচিকীয়া জিলিকি থকা কৰিবলৈ সকলোৰে ঘৰতে পোৱা দুইবিধমান বস্তুৰ সহায়েৰে এই সহজতে কৰিব পৰা উপায়টো কৰি চাওক। কেইদিনমান ব্যৱহাৰ কৰাৰ পিছতে আপোনালোকৰ চুলি সৰা সমস্যাখিনি ঠিক হ'ব আৰু লগতে নতুন চুলি গজিবলৈ ল'ব। চুলিখিনি ঘন দীঘল মোটা আৰু উজ্জ্বল কৰিব, কোমল কৰিব চুলিখিনি। যিসকলৰ চুলিখিনি বহুত শুকান হৈ থাকে, বহুত জোঁট বান্ধি থাকে, ফুলি থাকে চুলিখিনি, সেইখিনি চুলি ঠিক কৰিব, কোমল কৰিব চুলিখিনি। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? গীতাঞ্জলি ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকলৈ ৰিকুৱেষ্ট কৰিছোঁ, যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ উপায়টো একেবাৰে সহজ। ইয়াৰ কাৰণে মই এটা চাফা বাতি লৈছোঁ আৰু ইয়াতে মই একাপ পানী লৈছোঁ। এই উপায়টো আপোনালোকে সপ্তাহত যেদিন চেম্পু কৰে সেইদিন কৰিব। যদি আপোনালোকে দুদিন চেম্পু কৰে তেনেহ'লে দুদিন কৰিব আৰু যদি 3 দিন চেম্পু কৰে তেনেহ'লে 3 দিন কৰিব। এতিয়া ইয়াৰ লগত মই এচামুচ চাউলৰ গুড়ি এড কৰিছোঁ। 1 কাপ পানীত মই এচামুচ চাউলৰ গুড়ি এড কৰিলোঁ। চাউলৰ গুড়িখিনি আপোনালোকে ঘৰত ভাত খোৱা যিকোনো চাউলৰ গুড়ি ঘৰতে ভাল কৰি গুড়ি কৰি ল'ব। এতিয়া ইয়াৰ লগত মই এচামুচ চেনি এড কৰিলোঁ। এতিয়া ইয়াৰ লগত মই অলপমান নেমু ৰস এড কৰিম। চাউলৰ গুড়িখিনি আপোনালোকে একেলগে অলপমান বেছি কৰি গুড়ি কৰি ৰাখি থ'ব পাৰে আৰু এইখিনি অলপ কৰি ব্যৱহাৰ কৰি থাকিব পাৰে। এইখিনি বহুত দিনলৈকে ভালে থাকে। চাউলৰ পানী আৰু ভাতৰ মাৰ এই দুইবিধে আমাৰ হেয়াৰ গ্ৰ'থ কৰাত সহায় কৰে। চাউল আমাৰ স্কিনৰ কাৰণে যিমান ভাল, ঠিক তেনেদৰে আমাৰ চুলিৰ কাৰণেও বহুত ভাল, চুলিৰ কাৰণেও বহুত উপকাৰী হয়। ঠিক একেদৰে চেনিও আমাৰ হেয়াৰ গ্ৰ'থ কৰাত সহায় কৰে, চুলিখিনি চিকচিকীয়া কৰে, উজ্জ্বল কৰে, চুলিখিনি কোমল কৰে। আৰু মই ইয়াতে নেমু ৰস এড কৰিছোঁ। নেমু ৰসে আমাৰ চুলিখিনি চাফা কৰিব। মূৰত যদি খজুৱাই থাকে তেনেহ'লে সেই খজুৱাবোৰ ঠিক কৰিব আৰু যিসকলৰ চুলিত ওকণি থাকে সেই ওকণিৰ সমস্যাখিনি ঠিক কৰাত নেমুৱে সহায় কৰিব। এতিয়া গোটেইখিনি বস্তু ভালকৈ মিক্স কৰি ল'লোঁ আৰু এইখিনি মই 5 মিনিটৰ সময়ৰ কাৰণে এইদৰে ৰাখি থ'ম। 5-6 মিনিট এইদৰে ৰাখি থোৱাৰ পিছত এতিয়া চাউলৰ গুড়িখিনি তলত ধুনীয়াকৈ পৰি আছে আৰু মই ইয়াৰ পৰা ওপৰে পানীখিনি বেলেগ এটা বাতিত ঢালি ল'ম। একেবাৰে চিম্পল উপায়, কিন্তু ইয়াৰ ৰিজাল্টটো দেখিবলৈ বহুত ভাল হ'ব। এইদৰে চাউলৰ গুড়িখিনি নপৰাকৈ ওপৰে পানীখিনি মই বেলেগ এটা বাতিত ঢালি লৈছোঁ। এইখিনি এবাৰৰ জোখৰ কৰিয়ে বনাব, লগে বনাই লগে লগাব, কাৰণ এইখিনি বেছি দিন বনাই ৰাখি থ'লে বেয়া হৈ যাব। মোৰ এইখিনি ৰেডি হৈ গৈছে আৰু এতিয়া ইয়াতে মই চেম্পু এড কৰিম। আপোনালোকে আপোনালোকৰ ঘৰত যি চেম্পু ব্যৱহাৰ কৰে যিকোনো ধৰণৰ চেম্পু ইয়াতে মিলাই ল'ব। আৰু যদি ইচ্ছা কৰে তেনেহ'লে চেম্পু নিমিলোৱা কৰিও এনেকুৱা অৱস্থাতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, তেতিয়াও ভাল কাম কৰিব, হেয়াৰ টনিকৰ কাম কৰিব। মই ইয়াত সদায় ব্যৱহাৰ কৰা চেম্পুখিনি মিলাই ল'লোঁ আৰু আপোনালোকে আপোনালোকৰ চুলিৰ হিচাপ অনুযায়ী কিমান পৰিমাণৰ চেম্পু লাগে ইয়াতে মিলাই ল'ব। গোটেইকেইবিধ বস্তু এতিয়া ভালকৈ মিক্স কৰি ল'ব আৰু এইখিনি আপোনালোকে সপ্তাহত যেইবাৰ চেম্পু কৰে সেইবাৰ ব্যৱহাৰ কৰিব। এতিয়া গোটেইখিনি বস্তু মই হাতেদি ভালকৈ মিলাই ল'ম যাতে চেম্পুখিনি ভালকৈ পানীত মিলি যায়। আৰু এইখিনি চেম্পু যিদৰে আমি মূৰত ব্যৱহাৰ কৰোঁ সেই একেদৰে ব্যৱহাৰ কৰিব লাগিব। মোৰ এইখিনি ৰেডি হৈ গৈছে। এতিয়া ইয়াৰ সহায়েৰে মই চুলিখিনি ভালকৈ ধুই ল'ম।
এইদৰে অলপ অলপ কৰি হাতত লৈ মই গোটেই চুলিখিনিতে ভাল কৰি লগাই ল'ম আৰু এইখিনি ধোৱাৰ পিছত আপোনালোকে ধৰিব পাৰিব চুলিখিনি বহুত কোমল লাগিব আৰু চুলিখিনি জিলিকি থাকিব। গোটেই মূৰটোতে ভালকৈ লগাই ল'ব আৰু চুলিৰ গুৰিবোৰত আঙুলিৰে লাহে লাহে ঘঁহি দিব। চুলিত উফিৰ সমস্যা থাকিলে সেই সমস্যাখিনি ঠিক হ'ব আৰু যিসকলৰ চুলিত ওকণি আছে সেই ওকণিবোৰ কমি যোৱাত সহায় কৰিব। এইখিনি ব্যৱহাৰ কৰাৰ ফলত চুলি সৰা সমস্যাটো ঠিক হ'ব, লগতে নতুন চুলি গজিবলৈ ল'ব, চুলিখিনি দীঘল হ'ব। এইদৰে 5 মিনিটমান সময় গোটেই চুলিখিনি লাহে লাহে ঘঁহি ঘঁহি ভাল কৰি ধুব, তাৰপিছত নৰ্মেল পানীৰে ধুই দিব আৰু দেখিব চুলিখিনি বহুত ধুনীয়া ছফ্ট, চিল্কি আৰু শ্বাইনি হ'ব। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈকে ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই।